জুবিন দাৰ মাটি এইফালে আছে জেগা ভাল লুইটখনৰ ইটো পাৰে হৈছিলে মন গীত আৰু তাত বহুত ডাঙৰ ডাঙৰ সেলিব্ৰিটি বিলাক আহিছিল আৰু নমস্কাৰ সকলোকে নতুন এটা ব্লগলৈ স্বাগতম জনাইছো এটা ধুনীয়া পৰিৱেশৰ মাজৰ পৰা আৰু আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছো ইমান কম সময়তে মোক ইমানখিনি মৰম দিয়াৰ কাৰণে আৰু এনেকৈ সদায় মৰম দি যাব বুলি আশা কৰিছো আৰু মই আচলতে গৈছিলোঁ মাজুলীলৈ যিসকলে মোৰ ব্লগ চাই থাকে তেওঁলোকেতো গম পায় মোৰ সেইটো ব্লগ চাইছে যদি নাই চোৱা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাব আৰু মই এতিয়া ঘৰলৈ আহিলোঁ কিন্তু কিছুমান অসুবিধাৰ কাৰণে মই ব্লগটো দিয়া হোৱা নাছিলে আজি দি দিছোঁ আৰু ঘৰৰ পৰাই আৰু ক'লে গৈছিলোঁ আপোনালোকে চাই থাকক মই গৈছিলোঁ ডেকাচাঙলৈ ডেকাচাং মানে জুবিন দায়ে যে কাঞ্চনজংঘা চিনেমাখন কৰিছিলে আৰু জানেই সকলোৱে মাজুলীত শ্বুটিং হৈছিলে বুলি তো তাৰ লোকেশ্যনটো য'ত মাজুলীত শ্বুটিং হৈছিলে আৰু জুবিন দা গ'লে ক'ত থাকে সকলোবিলাক দেখাই থাকিম আৰু ইমান ধুনীয়া এটা পৰিৱেশ ন আপোনালোকে একদম চাই মজা পাব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নামটো হৈছে জিমনি আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক যদি ভাল লাগে সকলোকে কৈছোঁ যদি ভাল লাগে তেনেহ'লে শেষলৈকে চাই যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব তেন্তে বলক আজি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ আৰু এতিয়া আমি গৈ আছোঁ ডেকাচাঙলৈ যোৱা ৰাস্তাটো বহুত ধুনীয়া আপোনালোকে শেষলৈকে চালে এনেও গম পাব আৰু এই ঘৰটো দেখিছেনে ঘৰটোত বোলে জুবিন দা আহি থাকেহি আৰু সঞ্জনাই লৈছে চাওমিন এতিয়া আমি আকৌ যাম আৰু মানে খানাটো খাব লাগিব খানা মেইন আৰু কোনোবাই যদি মাজুলীৰ পৰা চাই আছে নহ'লে কমেণ্ট এটা কৰি জনাবচোন বেয়া ভয় আহিছোঁ কাৰণ হেলমেট এটা আছে মানুহ দুজনী পুলিচে ধৰি লৈছে চাওমিন কিন্তু খাবই লাগিব এখন মেইন সৰু কৰ্তব্য যদি কোনোবা ডেকাচাং আহে এই ৰাস্তাটো দেখিছে ন এই ৰাস্তাটোৰ মন্দিৰ জনা দেখিছে নহয় শিৱ মন্দিৰ জনা সেইফালে আহিলে আপোনালোকে সঠিক ৰাস্তাত আহিছে বুলি গম পাব আৰু মানে ডেকাচাঙত আমি অলৰেডি ৰাস্তাটোত সোমাই গ'লোঁ চাই থাকক ভিডিঅ'টো ইয়াত চাংঘৰ দেখিব আপোনালোকে এই গছজোপাৰ ডিজাইনটো চোৱা ইমান ধুনীয়া লাগিছে কোনফালে যাব লাগিব এইটো মোৰ 2 নম্বৰ বাৰ হয় ডেকাচাঙত ইবাৰ আহোঁতে আমি খোজ কাঢ়ি আহিছিলোঁ বেলেগ খোজ কাঢ়িলোঁ বহুতো খোজ কাঢ়িলোঁ আকৌ সৰু সত্ৰ চালোঁ বৰ সত্ৰ চালোঁ তাৰপিছত ডেকাচাং আহিছিলোঁ এইবোৰ সৰু সত্ৰ বৰ সত্ৰতো খোজকাঢ়িয়ে চাইছোঁ আৰু ডেকাচাং যে গোটেই আমি কেনেকুৱাকৈ খোজকাঢ়িছিলোঁ আৰু দেই কিন্তু ভয় লগা নিচিনা ৰাস্তাবোৰ যে কিবা অকলে আহিবলৈ ভয় লগা নিচিনা ন একদম নিজান জেগাডোখৰ বালি চাহ একদম নিজান দেখাডোখৰ একদম মানে ভালকে দেই মই ভালকে আছো তুমি ভালকে চোৱাবা ৱাও এই জেগাডোখৰ ভিডিঅ' বনাইছিলোঁ এই ভিডিঅ'টো নাই এতিয়া মোৰ ওচৰত এতিয়াও লেপটপত আছে নেকি বালি আগতে বালি নাছিলে চখ না গোটেই ৰাস্তাটো কিন্তু বহুত ভয় লগা নিচিনা আকৌ মানে অকলে ৰাতি আহিবলৈ ভয় লগা নিচিনা ইয়াতে টুৰিষ্টসকল আহিলে ইয়াতে থাকে আপোনালোক দেখাম আৰু ডেকাচাঙলৈ যোৱা ৰাস্তাটো এনেকুৱাই হয় খালি সেইকেইদিন মানে ইমান ধূলি হৈছিলে ইমানেই ধূলি আছিলে আমি মানে যেন তেন গৈছোঁ আৰু একদম বহুত বেছি ধূলি আৰু ইমান হৈছে আৰু
এনেকুৱা জেগাবোৰলৈ গ'লে মানে আপোনাৰ যদি মনটো বেয়াও লাগি থাকে না ৰিলেক্স ফিল কৰিবলৈ বহুত ধুনীয়া জেগা মানে আপোনাৰ মনটো বেয়া লগাটো ভাল লাগি যাব কাৰণ ইমান ধুনীয়া চৰাই চিৰিকটিৰ শব্দ একদম সম্পূৰ্ণ প্ৰাকৃতিক এটা পৰিৱেশ ইবাৰ হ'লে পুৰা পানী আছে ফাইনেলি এইবোৰ কি কৰি থৈছে সেইফালে মন্দিৰ পাতিছিলে আকৌ হেৰি জুবিনৰ মাটি সেইটো চাইডে জুবিন দাৰ মাটি এইফালে আছে সেইফালে মাটি লৈ থৈছে মানে এইকণ এইডোখৰতে জুবিন দাই অকণমান মাটি লৈ থৈছে মন্দিৰ পাতে কাজ জুবিন দাক লগ পাই যোৱা হ'লে আহি বোলে ইয়াত আছে বোলে ধূলি 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 ফাইনেলি ধুলিছে কিবা হ'লে বহুত পানী আছিলে আকৌ ন এইখন হৈছে লুইত আৰু লুইটৰ ইটো পাৰে হৈছিলে মনগীত য'ত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটিসকল আহিছিলে আৰু এই ডেকাচাঙতে থাকিছিলে দুটামান ক্লিপ আপোনালোকক দেখাইছোঁ কাঞ্চনজংঘাৰ শ্বুটিং ইয়াতেই হৈছিলে বহিছে আলিয়াত থোৱা জোলনাত জুলি সেয়া এই ওপৰলৈ যাম বুলি ভাবিছিলোঁ বোলো ভিডিঅ' এটা বনাম নাই মানুহ আছে নিদিয়ে সোমাবলৈ আশা আশা হৈয়ে ৰ'ব বুজিছা চেঁচা পানী পৰি কেতিয়া আহিলে আপোনালোক আমি আজি ৰাতিপুৱা ফাৰ্ষ্ট ফ্লাইট পাম মাজুলী ভ্ৰমণ ডেকাচাংখন হৈছে এখন ৰিজৰ্ট আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া ৰুম আছে ভিতৰতো আপোনালোকক দেখাব নোৱাৰিম মই ইবাৰ আহোঁতে দেখিছিলোঁ কিন্তু এবাৰ ৰুমবোৰ বুক হৈ আছে যে সেইটো কাৰণে সোমাবলৈ নিদিলে আৰু দুটামান ফটো দেখাম বাৰু ভিতৰৰ দিয়া মাৰি দিছে দেহাত ধৰা না দেহাত ধৰা না ধৰা না প্লিজ দেহাত ধৰা না ইমান ধুনীয়া লাগিছে এইডোখৰত মই ভিডিঅ' এটা কৰিবই লাগিব ৰুম বুলি ক'লে ভাল হ'ব
এইবোৰ ঘৰবোৰ যে দেখিছে এইবোৰ আচলতে বনাই আছে সেইবোৰ এটা ৰুম হ'ব আৰু পিছলে জানো ভাগি গ'ল বনাই আছেও যদি ঘূৰি দিওঁ এপাক কি হ'ব কি কাৰণে বনাইছে থাকিবলে Wait a minute Who are you এফালে ঘৰ চৰবোৰ বনাই আছে ডেকাচাঙৰ ৰাস্তাটো আপোনালোকে দেখিব ডেকাচাঙৰ মেইন ফটোৱে নামাৰিলো মই নামাৰিলো নহয় অ মাৰি দিবা বুলি কোৱা কহে তুমি আমাৰ লগৰ গোটেই সোপা আহিম বুলি কৈছিলে নাহিলে আকৌ হেৰক মই চোৱা আকৌ বেকগ্ৰাউণ্ড মিউজিকৰ দৰকাৰাই নাই ইমান ধুনীয়াকৈ চৰাই চিৰিকটিবোৰৰ আৱাজ বাঢ়ি আছে A few minutes later. আমি ডেকাচাঙৰ বাহিৰত তাৰ পৰা ওলাই আহি অকণমান আগলৈ আহিলোঁ সেইখন ডেকাচাং দেখিছে আচলতে খাবৰ কাৰণে জেগা বিচাৰিছোঁ ইমান ধূলি এডোখৰত বেলেগ ক'বলৈকে যাওঁ ভাবিছোঁ ধূলি নোপোৱা এডোখৰলৈ যাওঁ বোলা কিমান এটা ঠাণ্ডা পৰিৱেশ দেখিছেনে কিমান ভাল লাগিছিলে তাত মানে আমাৰ আপোনালোকক বুজালে আপোনালোকে বুজি নাপাব মাজুলী যিসকল অহা নাই আহিছে বাৰু যিসকল আহিছে এনেও ফিল কৰি পাইছে তো জনাবচোন কোন কোন মাজুলী আহিছে আৰু কাৰ কাৰ মাজুলী আহিবলৈ মন আছে খাবলৈ কাৰণে জেগাবোৰ বিচাৰি ফুৰিছোঁ এতিয়া আকৌ সেই ডেকাচাঙৰ পৰা আহি মই এইফালেদি আহিছোঁ আকৌ ক'ত যাব লাগে এইখনতে শুনি মোক আপুনি ইয়াত খাব পাৰি নি এই নহ'ব এইখন ৰিজৰ্ট নোৱাৰি নেকি তাত দিব জানো কিবা এইবোৰ হেৰিয়ে আছে ইয়াতে খানে লৈ যাম কিমান সহজত স্কুটি আনিছোঁ অলৰাইট এইফালে গোৱা ইমান ধুনীয়া খাবলৈ কাৰণে আকৌ এডোখৰলৈ আহিছোঁ এনেকুৱা ধূলি এডোখৰত এই নামঘৰত বহি খাম দেই এইফালে জেগা ভাল বহি খাম আমি লৈ আহা এয়া চাওক আমি এতিয়া নাওখন কাৰ হয় এই কাৰ হয় দৰকাৰ নাই মানুহ আছে তাকে চাওমিন আনিছোঁ আমি তাকো নাৱত বহি খাবলৈ ভাল প্ৰথম চাওমিন খাম তাকো নাৱত ফাৰ্ষ্ট টাইম এনেকুৱা এটা এক্সপিৰিয়েঞ্চ লৈ পিনি খাবলৈ লৈছোঁ চাওমিন মানে এই ভাগৰ ভিনদৈয়ে বনোৱা চাওমিন আমাক দি পঠাইছে খাবলৈ কাৰণে আমাক ভিনদৈয়ে বনোৱা চাওমিন দি পঠাইছে তাকো আমি ক'ত খাইছোঁ জানেনে ধৰা দেখাই দিম মই সম্পূৰ্ণ পৰিৱেশটো এবাৰ দেখাই থৈ আহোঁগৈ দৰ্শক বৃন্দক আমাৰ এয়া চাওক একদম ধুনীয়া কেমেৰাটো কোনফালে আছে একদম ধুনীয়া পৰিৱেশত আমি এতিয়া চাওমিন খাবলৈ লৈছোঁ দিছা নাই কিনাৰতে একদম কি বুলি কয় মাজাও আছে সেয়াই গোটেই দিনটো আমি এনেকেই বহুত ধুনীয়াকৈ পাৰ কৰিলোঁ আৰু এতিয়া ঘৰমুৱা হৈছোঁ আপোনালোক সকলোকে বহুত ধন্যবাদ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আৰু এনেদৰে ভিডিঅ'বিলাক চাই থাকিব আজিলৈ বাই বাই নতুন আৰু এটা ভিডিঅ'ৰ সৈতে আপোনালোকক সোনকালে লগ পাই আছোঁ